নাদৰ পানী নাখাওঁ, ভেকুলীয়ে মুতে, কথা এষাৰ আছে নহয়। পিছে আমি আকৌ ভেকুলীক মুতিবলৈ দিছোঁ, পানী এখিনি সৰহ হ'লেও হওক। আচলতে কি জানেনে, আমাৰ ইয়াত পানীৰ কাৰণে বহুত অভাৱ হয়। বিশেষকৈ খৰালি কালত মানে বেছিকৈ পানীৰ অভাৱ হয়। টিউবৱেল পুতিলেও ইয়াত পানী নোলায়। ইয়াত সকলোৰে নাদ বা পুখুৰী আছে মানুহৰ ঘৰে ঘৰে। আৰু মানে খৰালি কালত পানীৰ কাৰণে বহুত অভাৱ হয়। সকলোৰে নাদ, কুঁৱা, নাদ, পুখুৰী সকলো শুকাই যায়। আৰু এনেকৈয়ে আমাৰ ছাপ্লাই পানী ইয়াত এনেকৈ চিনটেক্সত ৰাখোঁ। আৰু ছাপ্লাই পানী আহে বাৰু, এনেকৈ দীঘলকৈ পাইপ লগাই লৈছোঁ, যাতে আনিবলৈ সুবিধা হয়। মানে ডাইৰেক্ট পানী আহিলে আৰু সেই চিনটেক্সতে পৰিব। আৰু ইফালে মই চোতালখন সাৰি লওঁ। আৰু আমাৰ বাৰু পানী নুশুকায়, আমাৰ কুঁৱাত পানী থাকেই। আমাৰহে অভাৱ নহয় পানীৰ কাৰণে, বাকী মানুহৰ ইমান দিগদাৰ হয়, একদম কিবা লাগি যায় মানে। আৰু এইফালে মই বগৰীও পাৰি ল'লোঁ। গছত আচলতে বগৰী ফুলিছেহে, আমাৰ আকৌ বগৰী লাগিও আছে, ফুলিও আছে। আমাৰ মানে বছৰেকত দুবাৰ বগৰী লাগে। সেইফালে ছোৱালীজনীয়ে আইতাকক বিচাৰি আছে, আইতা। আৰু মোক আকৌ এই ভিডিঅ' এটাও বনাবলৈ নিদিয়ে, তাই যে ইমান উৎপাত কৰি থাকে। আৰু মই কাম বন আজৰি হৈ গাটো বোলো ধুই লওঁ। এইফালে বা কুঁৱাৰ পৰা পানী তুলিও লওঁ। আৰু এইবোৰ পানী আচলতে মই গা নুধুওঁ, কাপোৰ কানি ধুবৰ কাৰণেহে মই তুলিছোঁ। গা এই ছাপ্লাই পানীয়েদিয়ে গা ধোৱা হয়। আৰু তুলিবলৈ মোৰ অলপ ভয়ো লাগে, কাৰণ মই ইয়াত 3বাৰ পৰিছোঁ। এবাৰ দুবাৰ নহয়, 3বাৰ পৰিছোঁ। সেইকাৰণে বেছি ভয় লাগে। আৰু ঘৰত এইফালে মানুহো নাই, পৰিলে হ'ল আৰু ডেড বডি। সেইবাবে ঘৰত মানুহ থাকিলেহে মই কুঁৱাৰ পৰা পানী তোলা হয়। আৰু এনেকৈ মটৰ আছে বাৰু পানী তুলিবৰ কাৰণে, কিন্তু মটৰেদি তুলিলে পানীটো ওপৰলৈ উঠি নাহে। সেইকাৰণে তোলা হোৱা নাই, সেইকাৰণে যেতিয়া মানে পানীটো ভৰ্তি হৈ থাকে তেতিয়াহে মটৰে কাম দিয়ে, পানী মটৰ। আৰু মই এইফালে গা পা ধুই আজৰি হৈ আহিলোঁ। আজৰি হৈ আহি এতিয়া সন্ধিয়া সময় হ'ল। আহি ক্ৰীম চিম অকণমান ঘঁহি লৈছোঁ। আৰু এইফালে বোলো ছোৱালীজনীক অকণমান উলিয়াই নিওঁ। দেখিছেনে ইমান চিঞৰি আছে ছোৱালীজনীয়ে। সেইফালে অলপ আজৰি হৈ আৰু ফুৰি আহি মেলি অকণমান ফুৰিবলৈ বুলি নহয় আৰু এনেই ৰাস্তাৰ ফালে ওলাই যাম। আৰু গাটো ধুই আহি মেলি অকণমান সাজিলে কাচিলে বেছি ভাল লাগে, আৰু নহ'লে একদম বেয়া লাগি থাকে। আৰু আহি মেলি ছোৱালীজনীক কিবা এটা খাবলৈ দিব লাগিব। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব লগতে দেই। এয়া হৈ গ'ল। আৰু এতিয়া মই ছোৱালীজনীৰ কাৰণে পিঠা বনাইছোঁ, তাইৰ কাৰণে। এই দেখিছোঁ, তাই পিঠা খাই খুব ভাল পায়। এনেকৈ যদি মই নিমখ দি মেলি পিঠা বনাই দিওঁ, তাই খুবেই ভাল পায়। কিন্তু চেনি দিয়া বস্তু একদম নাখায় আজিলৈ। বাই বাই।